Hello guys, welcome to my YouTube channel Bamugel. আজি ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলো আৰু এইফালে সূৰ্যটো চাব পাৰে মানে এতিয়া সময় হৈছে ধৰি লওক নহয় 5:35 আৰু এতিয়া ইমান সোনকালে মানে বেলি পোহৰ ওলাই আজৰি মানে কি ক'ব বাকী বাদ দিয়ক পথাৰ চাওক এইফালে অলপ কেঁচা হৈ আছে বাৰু ধানবোৰ সেইফালে পুৰা হালধীয়া হৈ গ'ল আৰু সেইফালে পুৰা পকি গৈছে আৰু কি ক'ব এতিয়া সোণালী হৈ গ'ল পথাৰখন আৰু মানে একেবাৰে সম্পূৰ্ণ সোণালী হৈ যাব তো চাওঁ আজি কি হয় আৰু এতিয়া ৰাতিপুৱা মানে এনেকৈ ৰাস্তাত থাকিলেতো নহ'ব তো এতিয়া চিধা যাওঁ বাৰীত লগ পাই আছোঁ গাইছ এতিয়া মই আহি গ'লোঁ ফাইনেলি বাৰীত আৰু এতিয়া চাব পাৰে মোৰ এই বাৰীখন এতিয়া ভাল লাগে নাই দেখক বেলেগ এটা ভিডিঅ' দেখাম মানে বঢ়িয়াকৈ গোটেই বাৰীখন দেখাম তো এতিয়া এইফালে এনেই এইকেইটা মানে আগত লগোৱা পিছত এইকেইটা পাছত আহি আৰু এইফালে মই কি বুলি কয় ওলকবি গুটি আকৌ পচাইছোঁ গজিছে নাই চাব লাগিব গজে নাই আৰু লাগব দুদিনমান তো এতিয়া মই কবি পুলিখিনি পানী দিব লাগিব পানী দি লওঁ তাৰপিছত পানীও চাগে নাইকিয়া হৈছে খালটো এই ডাঙৰ পুখুৰী পানী দিব লাগিব এতিয়া মানে ওচৰত খাল এটা আছিলে সেইটো পানী নাইকিয়া হৈছে আৰু বঢ়িয়াকৈ পানী চানী দি লওঁ পানী চানী দি তাৰপিছত আকৌ ঘৰতে যাব লাগিব বেছিকৈ কাম নকৰোঁ তাৰপিছতে এইফালে হাঁহৰ গোবৰ থৈ দিয়া আছে এইখিনি হাঁহৰ গোবৰ বেলেগ সাৰ চাৰ নহয় হাঁহৰ গোবৰ সেইখিনি হাঁহৰ গোবৰ এই ওলকবিখিনি দিব লাগিব তো বঢ়িয়াকৈ সেইখিনি দিব লাগিব সেইখিনিতো দিম এতিয়া নিদিওঁ পাছবেলাকৈ দিম চাগে তাৰপিছত এইফালে সৰিয়হ এইখিনি সৰিয়হ সেইখিনি সৰিয়হ কিন্তু আমাৰ নহয় কি কৰিব গাইছ লোকৰ সৰিয়হখিনিকে দেখাব লাগিব আৰু নেকি আৰু এটা কথা কৈ দিওঁ এতিয়াই কৈ দিছোঁ এইকেইটা খুটা মানে মই এইডোখৰ জেগাতে এটা ঘৰ এটা বনাম মানে এনেই বেহা আৰু তো ইয়াতে বনাব লাগিব এটা ধৰক বাৰীত থাকোঁতেতো কেতিয়াবা ৰ'দ চ'দ দিব ন ডাঙৰকৈ বৰষুণ দিব তো এতিয়া বাৰীতে সেইটোতে সোমাই থাকিব লাগিব তো মানে বেৰ চেৰ নিদিওঁ সকলো ফালে চালখন দিম এচলীয়া তো এতিয়া মই বাকী কামকেইটা কৰি লওঁ উঠনি বকিলোঁ বহুত এতিয়া কামকেইটা কৰি লওঁ মই মানে কোৱা নাছিলোঁ জলকীয়া কেইডালমান পুতিলোঁ তাৰপিছত মই সেই ওলকবিখিনি পানী দিলোঁ আৰু এতিয়া মই ঘৰত যাব লাগিব কাৰণ ইম্পৰ্টেণ্ট কাম এটা আছে তো মই চিধা যাওঁ এতিয়া ঘৰত বাকী চাওঁ ভিডিঅ'টো কিমান কি হয় কি নহয় তো আপোনালোকে শেষলৈকে চাই থাকিব এতিয়া মই যাওঁ ঘৰত আৰু এইফালে হাতত কোৰখন আছে দেই বঢ়িয়াকৈ মানে বহুত দিন হ'ল ভিডিঅ' বনোৱা নাছিলোঁ মানে কিয় জানো এটা ভিডিঅ' বনোৱাৰ পিছত জ'চটো আহি যায় তাৰপিছত আকৌ এটা নেক্সট ভিডিঅ' বনাই দিওঁ তাৰপিছত সেইটো ভিডিঅ'ৰ পিছত আকৌ জ'চটো নাইকিয়া হৈ যায় মানে এই কি বুলি কয় কনচিষ্টেঞ্চি সেই বাদ দিওঁ বাকী এতিয়া বাৰীখনক দিলোঁ বাই এনেকৈ তো বাকী বাৰীখনত কি আছে কি নাই সেইটো এটা ভিডিঅ' বনাম সম্পূৰ্ণকৈ তো সেইটোও চাব এতিয়ালৈকে বনোৱা নাই জাষ্ট যিটো বনাইছোঁ তো এইটো কেতিয়া আপলোড হয় এইটো ঠিক নাই আৰু এইফালে ৰাতিপুৱা পূৰা ৰ'দ ওলাই আছিলে আৰু এতিয়া লাহে কৰি কিনে বেলিটো মানে ডাৱৰে খাই দিছে গাইছ এইফালে চাওক একদম পূৰা ডাৱৰ হৈ গ'ল এতিয়া আকৌ ৰ'দ নাইকিয়া হৈ গ'ল বাকী এবাৰ মানে মই ভাত পানী খাই চিধা বাৰীলৈ ওলাই দিছোঁ বাৰীত মানে আজি বপাইহঁতৰ ঘৰত পানী মাৰিবলৈ যাম তো এইফালে তেল লৈ লৈছোঁ ইয়াত আৰু বাকী বস্তুখিনি লৈ চিধা বাৰীত লগ পাইছোঁ বাৰীত নহয় মেচিনটো ল'ম একদম বঢ়িয়াকৈ চনুচু যাব তো তাৰ লগত দুইটা গৈ আছোঁ ধুনীয়াকৈ বাৰীত লগ পাই আছোঁ মালিক কিবা এটা কওঁ গাইজ बात दे নহলে बारिश में पानी देगा इधर से ऐसे लाना पड़ेगा तो बाकी काम था कोई लोग ना की तो এটা মেশিন এটা আদমি এটা কাম करता है ठीक है और এটা ধূপ এতিয়া মেশিনটো ধুনীয়াকৈ ষ্টাৰ্ট দি ল'লো চাব পাৰে এইটো বঢ়িয়া আৰু মানে কি হ'ব আৰু বঢ়িয়া পানী গৈ আছে পানী দিলক আৰু আমি দুটা এতিয়া কথা এটা ভাবিছোঁ এতিয়া পুখুৰীটো যিহেতুকে পানী দিছোঁ আমি এইটো মানে সিঁচি কিনে মাছ ধৰা ব্যৱস্থা কৰোঁ নেকি মাজত এটা আলি দিব লাগিব সেইটো এতিয়া আলি দি লওঁ তাৰপিছত মানে মাছ ধৰা ব্যৱস্থাটো হ'ব চাগে দেখা যায় কি হয় সি আগত গ'ল মাটি খানি সেইটো খানিছে সেইটো জুম কৰিব নোৱাৰোঁ মই এতিয়া বঢ়িয়াকৈ পাৰ হৈ ল'ম তাৰপিছত দেখাই আছোঁ এধাৰ দেখো গাইছ ইফালে মানে পানী আলি মাৰি দিয়া হৈ গ'ল এই হাই এটা কচোন নহয় সেইফালে মেচিন এইটো পুখুৰী মাছ আছে নাই নাজানো এইটো এটা বাম্বা পুখুৰী বাট আমি এইটো দেখা দে পেটক মানে গুইলে কেমেৰা মাৰিনো কিয় কেলে ভাঙি দিব মূলা গাইছ মূলা
সেয়াই গছ মানে এইফালে চাওক সৰিয়হ, ইফালে বাৰী মানে কি ক'ব ৰাতিপুৱা অহা, ৰাতিপুৱা ধৰি লওক কেইটা বজাত পাহৰিলোঁ গাইছ। তাৰপিছত এতিয়ালৈকে বাৰীতে চাহ খোৱা নাই, ঠাণ্ডা পানী খালোঁ লগত পপ এটা। তাৰপিছত এতিয়া পানী দি থকা হৈছে, এইফালে বৰপাহঁতৰ বাৰীত পানী দিয়া হৈছে। আমাৰ বাৰীখন কাইলৈ দিব লাগিব, কাৰণ আজি মোৰ নহ'বগৈ, মাছ ধৰিব লাগিব আৰু সেইটো পুখুৰীত পানী খতম হ'ব। আকৌ ইটো পুখুৰীৰ পৰা পানী খুলি কিনে সেইটো পুখুৰীত পানী আনিব লাগিব। তাৰপিছত সেনেকৈ গৈ পানী দিয়া হ'ব। তো আজি পানী দিয়া নহ'ব আমাৰ নিজৰ বাৰীত। সেইখিনি আমাৰ মটৰ মানে ডাঙৰ নহৈছে, ইনজেকশ্যন এটা দিব লাগিছিল ডাঙৰ হোৱাকৈ। ফটো এটা মাৰিব লাগিব পিছত, মানে নিজৰ মাটি নহ'লেও কি হয়, মানে নিজৰ সৰিয়হ নহ'লে কি হ'ল, লোকৰ সৰিয়হ হ'লেও মানে ফটোটো মাৰিব পাৰিমতো। পিছত যেতিয়া হালধীয়া হ'ব তেতিয়া ফটো এটা মাৰিম। বাকী এতিয়া যাওঁ, সন্তোষ তাত অকলে আছে বেচিনটোৰ ওচৰত, সি মাছ চাই আছে। মাছ চাছ কি ওলাইছে আৰু নোলালেও কথা নাই। তো এতিয়া মই তাত যাওঁ, মাছ চাছ ধৰিব লাগিব লাহেকৈ, পানীটো শুকাই গৈছে তো বঢ়িয়াকৈ। নাই এতিয়ালৈকে কোৱা নাই, মানে ৰাতিপুৱা বজাৰত যোৱা মছলা পাই গ'লোঁ আজি, মানে এতিয়া অলপ লেঙেৰাই খোজকাঢ়ি থাকিব লগা হৈছে মোৰ বাৰী। বাকী কি ক'ব গাইছ, এইফালে পুখুৰী পানী খতম হৈ গৈছে লাহে। তো বহুত দিন ভিডিঅ' চিডিঅ' কৰা নাছিলোঁ, তাৰপিছত আজি ভাবিলোঁ ভিডিঅ' এটা কৰি দিওঁ নে কি। তো বহুত ভাগৰ জিগৰ মানে ঘৰ পালোহি। এতিয়া মানে কি কওঁ, মাছটো নাপালোঁ, এইকেইটাই এটা শ'ল মাছ আৰু এইকেইটা মানে তিনিটাই ইমান ভাগ পাইছোঁ আৰু বাকী মাছ চাছ নাই। এতিয়া মই গা চা ধুই পূৰা আজৰি হৈ লওঁ, তাৰপিছত ভিডিঅ'টো সমাপ্ত কৰি দিম নেকি। বহুত দিনৰ ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ, তো ভিডিঅ'টো ভাল লাগিলে লাইক এটা শ্বেয়াৰ কমেণ্ট কিবা কিবি কৰি দিব আৰু যি ক'ব লাগে। তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কিনো ক'ম, ভিডিঅ' বনাবলৈ বহুত দিন ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তো আজিলৈ আহিছোঁ, বাই বাই। পুনৰ নতুন এটা ভিডিঅ'ত লগ পাম, বাই বাই।